প্ৰথমতে বন্ধুসকল আপোনালোকক মই সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনালোঁ আৰু আজি মাঘ বিহুৰ শুভেচ্ছা জনোৱাৰ বাবে মই আপোনাক ক'ব বিচাৰিছোঁ এতিয়া আমি যাওঁ মাঘ বিহুৰ বজাৰ কৰিবলৈ। চব ভইচ অভাৰে হ'ব আৰু আমাৰ গাঁৱৰ ৰাস্তাবোৰ বহুত বেছি বেয়া, সেইটো কাৰণে জঁপিয়াই জঁপিয়াই যাব লগা হৈ আছে। এই ওচৰত আমাৰ ঘৰত নিসিংহ অৱতাৰ ভাওনাখন আছে, সেইখন আমি চাবলৈ আহিব পাৰিলোঁহেঁতেন, কিন্তু কেতিয়া আছে সেইটোৱে নাজানো, গম পাব লাগিব ৰখিব কেতিয়া আছে। বজাৰ কৰি হৈ গ'ল আৰু এতিয়া বজাৰ কৰি পেলাই ঘৰলৈ যোৱাহে কথা আৰু বজাৰ কৰি বেছি বস্তু নহয়, কেইটামান বস্তু পাবি আহিলোঁ আৰু গাড়ীখনলৈ। অৱশেষত ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আৰু বন্ধুসকল আপোনালোকক ক'ব বিচাৰিছোঁ হেপ্পী মাঘ বিহু আৰু সকলোৱে মাঘ বিহুত ভালকৈ থাকক, এইটোৱে শুভেচ্ছা জনালোঁ আৰু।